হেল্ল' ভিউৱাৰ্ছ ৱেলকাম টু ৰিচিজ ব্লগ। মই আহিছোঁ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। আৰু আজি মই গৈ আছোঁ যোৰহাটৰ মোৰ এক্স হোষ্টেলটোলৈ মোৰ যোৱাৰ কাৰণ হৈছিলে, আপোনালোকে দেখিছেই চাগে থাম্বনেইলটোত কি ওলাইছে, কি কাৰণটো কি হয়। কাৰণ খনিকৰ পুথি আহি আছিলে, আৰু খনিকৰ পুথি আপোনালোকে হয়তো সকলোৱে জানে বা কিছুমানে নাজানিবও পাৰে। কাৰণ মোৰ ঘৰত যেতিয়া মই খনিকৰ পুথিৰ বিষয়ে কৈছিলোঁ, গম পোৱা নাছিলে। আৰু মই ভাবোঁ এই পুথিখনৰ বিষয়ে সকলোৱে জানিব লাগে। আৰু ময়ো আচলতে গম পোৱা নাছিলোঁ খনিকৰ পুথিনো কি হয়। কিন্তু যেতিয়া মই মোৰ হোষ্টেলৰ আণ্টিৰ মুখত মই যেতিয়া খনিকৰ পুথিৰ বিষয়ে কথা শুনিবলৈ পালোঁ, তেতিয়া মই শুনি বহুত আচৰিত হৈছিলোঁ। আৰু এনেকৈয়ে সকলোৱে আগবাঢ়ি আনিবগৈ লাগে খনিকৰ পুথি যেতিয়া আহে। আৰু জানেনে, সেই বক্সটোত যোনটোত লৈ গৈ আছে মূৰত লৈ মানুহজনে, সেই বক্সটোতে খনিকৰ পুথিখন সোমাই আছে। আৰু খনিকৰ পুথি যদি নিজৰ মন নাযায়, তেতিয়া সেই মানুহজনৰ গাত এনেকুৱা এটা ভাৰ দি দিয়ে, যোনটোৰ কাৰণে মানুহজন আগবাঢ়িব নোৱাৰে। আৰু খনিকৰ পুথি নিজৰ মন যাব লাগিব, তেতিয়াহে খনিকৰ পুথি বেলেগৰ তেনেকৈ ঘৰলৈ আগবাঢ়ি যায়। কিন্তু যদি খনিকৰ পুথি নিজৰ মন নাযায়, তেতিয়াহ'লে কোনেও তেওঁক আগবঢ়াই লৈ যাব নোৱাৰে। আৰু খনিকৰ পুথি যাৰ মূৰত থাকে, যোনজন মানুহে বক্সটোত দাঙি লৈ গৈ থাকে, তেওঁক বোলে এনেকুৱা এটা আপোনাৰ শক্তি দিয়ে, যোনটোৱে তেওঁক মানে আগবঢ়াই লৈ যায়। আৰু সেইটোৱে আচল কথা। আৰু বহুত মানুহৰ মনোবাঞ্ছা পূৰণ হয় খনিকৰ পুথিক আপুনি দক্ষিণাও দি মেলি সেৱা কৰে, বা যদি আপুনি খনিকৰ পুথি ঘৰলৈও তেনেকৈ মাতি নিমন্ত্ৰণ দি মেলি নিয়ম কৰি মেলি তেনেকৈ নিয়ম কৰে, তেতিয়াও আপোনালোকৰ বহুত মনোবাঞ্ছা পূৰণ হয়। আৰু তেনেকৈ মই শুনামতে বহুত মানুহৰ নিজৰ মনৰ আশা পূৰণ হৈছে। আৰু কিন্তু এটা কথা, খনিকৰ পুথি যদি আপুনি মাতি ভালকৈ আপুনি নিয়ম নীতি নকৰি আপুনি ভালকৈ নাপাতে, তেতিয়াও দুখ লগাৰ চান্স থাকে। সেয়াও বহুত সাৱধানে কৰিব লাগে নিয়মখিনি। আৰু এয়া সকলোৱে চাকি দিছেহি, বহুত ওচৰৰ মানুহ, বহুত দূৰৰ মানুহ আহিও খনিকৰ পুথি যেতিয়া য'ত হয়, মানুহবোৰে গৈ মেলি, ইমানেই বিশ্বাস মানুহৰ, গৈ মেলি চাকি দিয়েগৈ। আৰু খনিকৰ পুথিৰ হিষ্ট্ৰী কি জানেনে? এজন মানুহে বোলে, যোনজন মানুহে খনিকৰ পুথিখন লিখিছিলে, তেওঁ লিখি মেলি নদী এখনত দলিয়াই দিছিলে। আৰু নদীখনত বক্সটোত ভৰাই দলিয়াই দিছিলে। আৰু বহুত বছৰৰ পাছত মানুহে পাইছিলে যদিও আপোনাৰ, কিন্তু খনিকৰ পুথিখন তিতা নাছিলে। ভাবকচোন তেতিয়াহ'লে কেনেকুৱা এটা পাৱাৰফুল এখন পুথি হয়। মই প্ৰথমতে বিশ্বাস কৰা নাছিলোঁ। যেতিয়া কিন্তু খনিকৰ পুথিখন মুখৰ আগলৈ আহিলে, একদম আপোনাৰ গাটো শিহৰি উঠিলে একদম। আৰু ওপৰৰ পৰা মই এনেকৈ ভাবিলোঁ, ভকতৰ নাম ফাঁকি তোলোঁ, আৰু আজি গোটেই ৰাতিটো নাম হ'ব, সেইকাৰণে গোটেই খনিকৰ পুথিখন পাঠ কৰিব। সেয়া ভকতে খনিকৰ পুথি মেলি পাঠ কৰি আছে। দুফাকি গোৱাৰ পাছতে আমাক প্ৰসাদ খাবলৈ দিলে। আৰু প্ৰসাদ খাবলৈ পাই, কাৰণ আমি বহুত ভোকত আছিলোঁ, সেইকাৰণে আমি প্ৰসাদ খাই মেলি আমি চাকি জ্বলালোঁ। যেতিয়া খনিকৰ পুথি মেলিছিলে, আৰু চাকি তাকি জ্বলাই মেলি আমি খাবলৈ বহিলোঁ। বহুত ভোক লাগিছিলে। তাৰপাছত খনিকৰ পুথিখন মই ভাবিলোঁ আপোনালোকক দেখাই লওঁ, আৰু খনিকৰ পুথিখন ময়ো চাই লওঁ, সেইকাৰণে আপোনালোককো দেখালোঁ, ময়ো চালোঁ। সেইখন সাঁচিপাতত লিখা আছিলে, ব্ৰজাৱলী ভাষাত লিখা আছিলে। আৰু ভকতে সেয়া ক'ত শক্তি পায়, কি পায় নাজানো, কিন্তু তেওঁ তেনেকেই ব্ৰজাৱলী ভাষাতেই গোটেই নাম পাঠ কৰিছিলে। আৰু প্ৰসাদ খাবলৈ পাই আমি বহুত সুখী। আৰু প্ৰসাদ খালোঁ, জলপান খালোঁ, খাই বৈ বহুত ভাগৰো লাগি আছিলে। মই ঘৰৰ পৰা গৈ মেলি থাকি লৈছিলোঁ, সেইকাৰণে মই সোনকালে শুবলৈ গ'লোঁ। বাকী ছোৱালীখিনি নাম চালে। ধন্যবাদ।